স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আছোঁ জোৰ তিনিআলি আৰু বিশেষ এটা কাৰণ মই জোৰত আহিব লগা হ'ল। ফাৰ্ষ্ট টাইম মই গৈছিলোঁ 4AP কাহিলীৰ পৰা জ্যোতি চিত্ৰপনৰ ওচৰত। মোৰ লগৰ এগৰাকী ইয়াত বিয়া সোমাইছে, সিহঁতৰ ঘৰত গৈ আহিলোঁ, ভাত চাত খালোঁ। তাত মই ব্লগটো বনাব নোৱাৰিলোঁ আৰু এতিয়া ব্লগটো বনোৱাৰ মূল উদ্দেশ্য এটাই, আপোনালোকৰ চিনাকি এখন মোক মই দাদাজনক ফোন কৰিলোঁ যে আপোনালোকৰ ঘৰত যাম বুলি, আৰু মই আহি আছোঁ। এতিয়া এইটো গলিটো সোমাই যাব লাগিব, মই সেইফালে নাযাওঁ, এতিয়া সোমাই আহি আছোঁ। সোমাই আহিছোঁ আমাৰ অসমৰ বিখ্যাত কৰিঅ'গ্ৰাফাৰ অসীম গগৈ ছাৰৰ ঘৰত, আৰু মই সোমাই আহি আছোঁ। আৰু আহি পোৱাৰ পাছতে অসীমদাই আমাৰ বাবে চাহ লৈ আহিছে। আমি চাহটো খাই লওঁ, গাখীৰ চাহ পূৰা খাম। অকণমান কথা পাতি আছোঁ অসীমদাৰ লগত, পূৰা ভাল লাগিছে কথা পাতি, বঢ়িয়া। আৰু এইখনেই অসীমদাৰ থাপনা, য'ত ৰাতিপুৱা গধূলি পূজা অৰ্চনা কৰে। আৰু এইটোৱেই হৈছে অসীমদাৰ বেডৰুম, আৰু এইখন হৈছে অসীমদাৰ ধুনীয়া বিচনাখন। আৰু এইটো টিভি। তাৰ ঘৰটো দেখিলে, অসীমদাৰ বেডৰুম দেখিলে, আৰু মই অসীমদাৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা পাতিলোঁ। আৰু এতিয়া অকণমান ব্যক্তিগতভাৱে অকণমান কথা পাতিব বিচাৰিছোঁ, আপোনালোকৰ আগত সেইখিনি দেখাব বিচাৰিছোঁ। নমস্কাৰ অসীমদা। নমস্কাৰ। হয়, আপোনালোকে হয়তো গম পাইছে, মই অকণমান আগত কৈ গৈছোঁ যে আপোনালোকৰ এখন চিনাকি মুখ, আৰু মই আজি অসীমদাৰ ঘৰত আহিলোঁ। খুবেই ভাল লাগিছে আহি। আপোনালোকক সকলোখিনি অসীমদাৰ ঘৰৰ সকলোখিনি বস্তু মই দেখাবলৈ চেষ্টা কৰিছোঁ। সন্মুখত ইমান ধুনীয়াকৈ আমাৰ ট্ৰেডিশ্যনেল জাপি আৰু খৰাহী বা খালৈ কিছুমান ইমান ধুনীয়াকৈ ৰাখি থৈছে, মই দেখি মনটো ভাল লাগি গৈছে। আচলতে খুব ধুনীয়াকৈ ৰাখিছে, অমায়িক হিচাপে ৰাখিছে ঘৰটো। আৰু মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। স্বাগতম মানে একচুৱেলি মই আপোনাক মাতি অনাৰ ভাগে মই অহা নাই, জাষ্ট আপোনাৰ ঘৰত আজি আহিলোঁ, ভাল লাগিল এইটো আপোনালোকক লগ পাই। আপোনাৰ লগত ফোনত কথা পাতিছোঁ, কথা পাতি ভাল লাগে, আৰু লগ পাই অত্যন্ত ভাল লাগিছে। আৰু প্ৰথমতেই মোৰ বাবে আৰু মোৰ চেনেলৰ বাবে, মোৰ চাই থকা দৰ্শকসকলৰ বাবে আপোনাৰ ঘৰৰ ফালৰ কিবা এটা কৈ দিয়ক। নমস্কাৰ। পোনপ্ৰথমে বিকি বৰ্ণিলৰ সমূহ পৰিয়াল, ইউটিউবৰ পৰিয়ালক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু নৱবৰ্ষ আহি আছে 2022, আমাৰ 2020 2021টো খুব বেয়াকৈ গৈছে সকলো মানুহৰ বাবে। গতিকে আশা কৰোঁ যে 22 চনটো যাতে মানুহৰ খুব ভাল হওক, কোনো ধৰণৰ আমাক ক'ভিড নালাগে, আমাক সুস্থ মনেৰে এজন সুস্থ নাগৰিক হিচাপে সুস্থ সমাজত ধুনীয়া কাম কৰিবলৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে মই বিকি বৰ্ণিলৰ সমূহ পৰিয়ালক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু মই একচুৱেলি ইণ্টাৰভিউ বা এনেকুৱাকৈ ধৰণৰ কোনো কথা বিকিৰ লগত পতা নাই। তাৰ আগতে মোৰ বন্ধু সকলোৱে চিনি পায়, ধেমাজিৰ, মই নামটো অলপ পিছত ক'ম আপোনালোকক, তেখেতৰ লগত আহিলে। চ' আমি বহুত দিনৰ পাছত বন্ধু লগ হ'লোঁ, কথা পাতিলোঁ। তো সি ক'লে যে দুই এটা কথা ক'বৰ কাৰণে। চ' সি যি সুধে মই কমখিনি বদমাছ আছে, মোক নজনাকৈ সি মোৰ বাৰেণ্ডে চাৰিণ্ডে কিবা জাপি সি ফটো উঠাই লৈছে, সি বহুত বদমাছ। আৰু এটা কথা ভাল লাগিছে যে আপোনালোকে হয়তো জানে সি খুব এজন ভাল ছিংগাৰ। গতিকে তেখেতৰ মই গীত শুনিছোঁ। গতিকে মই আশা কৰোঁ যে তেখেতৰ গীতটো আপুনি এজন নৱপ্ৰজন্মৰ এজন উদীয়মান যুৱকক, এজন সংগীত শিল্পী এজনক আগবঢ়াই নিয়ক, ধুনীয়া যাতে সি ভাল গান আপোনালোকক উপহাৰ দি যাব পাৰে। এতিয়া কোৱা, তোমাৰ কি প্ৰশ্ন আছে? ধন্যবাদ। আপোনালোকে আশীৰ্বাদ কৰিব। নতুনকৈ উঠি আহিছোঁ আপোনালোকৰ মাজলৈ, আপোনালোকৰ আশীৰ্বাদ একান্তৰ প্ৰয়োজন, আৰু আপোনালোকেতো আছে অকণমান দেখাই দিবলৈ ডাঙৰ হিচাপে। আৰু ইভাগে মই ইণ্টাৰভিউ হিচাপে একো নহয়, খালি অসীমদাক বহুত ভাল লাগে। অসীমদাৰ প্ৰত্যেকটো মই ভিডিঅ' পৰিচালনা কৰা ভিডিঅ'সমূহ চাওঁ,
আৰু একচুৱেলি অসীমদাৰ মানে ইমান ধুনীয়া কনচেপ্ট বনাই প্ৰত্যেকটো গানত ক'ত বা ভাবে মানে এইফালে ইণ্টাৰভিউ হিচাপে নহয় জাষ্ট মোৰ জানিব মন গৈছে সেইকাৰণে সুধিলোঁ ক'ৰ পৰা আহে মনলৈ ইমান মই তাৰ আগতে চাগে মই নীলোৎপল চলিহা সকলোৱে জানে তেখেতৰ ইণ্টাৰভিউত কৈছিলোঁ যে মই কিবা এটা কনচেপ্ট ভবাৰ আগতে কেতিয়াবা ৰাস্তা দি গৈ থাকিলে মই কিছুমান দুখীয়া মানুহ দেখিলেও মোৰ কনচেপ্ট আহি যায় আৰু মোৰ এটা চাগে মোৰ প্লাছ পইণ্ট আই ডোণ্ট ন' বাট মই খুব কিতাপ পঢ়োঁ খুব গল্প পঢ়োঁ চ' যেতিয়া আজৰি সময় পাওঁ শ্বুটিঙৰ কাৰণ 2 বছৰ আমি খুব গল্প পঢ়িছোঁ এতিয়া মোৰ মূৰত আৰু ধুনীয়া ধুনীয়া কনচেপ্ট সোমাই আছে গতিকে মই খুব বেছি কিতাপ পঢ়োঁ আৰু মই কেতিয়াবা গ'লে পৰিস্থিতিবিলাক যেতিয়া সন্মুখীন হওঁ তেতিয়া মই সৰু সুৰা কিছুমান কনচেপ্ট মই ভাবি লওঁ আৰু সেইটোৱে বাকী আশীৰ্বাদ কৰিব মোক একদম ডেফিনেটলি মই কৈছোঁ আৰু অসীমদাৰ ভিডিঅ' যদি এতিয়াও কোনোবাই চাবলৈ বাট ৰৈ আছে আপোনালোকে চাব ইমান ধুনীয়া কোৰিঅগ্ৰাফ কৰে মানে আচলতে পৰিচালনা কৰে নহয় মানে সকলোৰে অন্তৰ চুই যাব আৰু বাদ বাকী অসীমদাক লগ পাই খুবেই ভাল লাগিল আৰু গুৱাহাটী আহিলে অসীমদাক আপোনালোকে লগ কৰিবলৈ চেষ্টা কৰিব অসীমদা খুবেই একদম শান্তিপ্ৰিয় মানুহ আৰু সকলোৰে লগত সুন্দৰভাৱে কথা বতৰা পাতে আচলতে মই ফোনত কথা পতাৰ অৱস্থাত মানুহৰ লগত ফোনত কথা পতাৰ অৱস্থাত ধৰিব নোৱাৰি কেনেকুৱা আৰু মই ভাবিছিলোঁ যে অসীমদাৰ অকণমান কিবা এটা হেৰি হ'ব বুলি ভাবিছিলোঁ কিন্তু লগ পাই এনেকুৱা এটা ফিল হৈছে মানে নৰ্মেল মানুহ পুৰা ভাল লাগিছে লগ পাই আৰু যি কি নহওক আৰু বেছি কথা নাপাতো মই লাষ্টত এটা কথা ক'ব লাগিব এতিয়া মোৰ সৌভাগ্য বুলি ক'ম যে বিকি বৰ্ণিলৰ লগত ধুনীয়াকৈ এটা ইণ্টাৰভিউ লৈছোঁ কালি পৰহি হয়তো বিকি বৰ্ণিলৰ ইমানেই ভৱিষ্যত সুন্দৰ হওক যাতে মই তেখেতৰ ইণ্টাৰভিউ লওঁ আৰু তেতিয়া কিন্তু ৰাইজসকলে ক'ব যে বিকি বৰ্ণিলে যদি মোক সময় নিদিয়ে তেতিয়া মই কিন্তু এইটো ইউটিউব চেনেলত ক'ম যে বিকি বৰ্ণিলে সময় নিদিলোঁ হয়নে তেনেকুৱা সেইটো একদম ভাবিবই নালাগে আপোনালোকে আশীৰ্বাদ কৰিব খালি যাতে আগুৱাই যাব পাৰোঁ আৰু যি কি নহওক যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব একেলগে কৈ দিওঁ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ আৰু অসীমদাই অকণমান আগত কৈছিলে যে কোনোবা এজন আহিছিলে বুলি নামটো নক'লে য়েছ মই এইটো ক'বলৈ পাহৰিলোঁ যি নহওক মোৰ খুব বেছি মৰমৰ বন্ধু মধু গগৈ য'ত ধেমাজিত থাকে আৰু তেখেতে খুব ধুনীয়া ধুনীয়া সুন্দৰ কোৰিঅগ্ৰাফো কৰে আৰু তেখেতৰ প্ৰগ্ৰেমত মই বহুতবাৰ গৈছোঁ আকৌ পুনৰবাৰ তেখেতৰ প্ৰগ্ৰেমত লকডাউন হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ আৰু একচুৱেলি পতাও নাছিলে এইবছৰ কিন্তু আশা কৰিছোঁ যাতে মধু গগৈৰ প্ৰগ্ৰেমত যাব পাৰোঁ আৰু মধু গগৈ সঁচাকৈ এজন খুব উদীয়মান যুৱক আৰু খুব ভাল কোৰিঅগ্ৰাফি কৰে তেখেতো এজন কোৰিঅগ্ৰাফাৰ মই এজন কোৰিঅগ্ৰাফাৰ কিন্তু আমাৰ বন্ধুত্বটো খুব মানে টাইট আৰু আমি বন্ধু হিচাপে থাকোঁ আৰু ইয়াতে মই কৈ দিওঁ যে মোৰ এটা ইউটিউব চেনেল আছে অসীম গগৈ অফিচিয়েল গতিকে আপোনালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অসীমদাৰ চেনেলটো সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যোনসকলে কৰা নাই আৰু ইমানেই ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে ধৰা কুকিঙৰ পৰা আদি কৰি ব্লগৰ পৰা আদি কৰি ইমান ধুনীয়া ধুনীয়া বস্তু দেখাই থাকে আপোনালোকে চাই ভাল পাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব থেংক ইউ